নমস্কাৰ বন্ধুসকল, মই কৰবি। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কঁঠালৰ গুটিৰ এটি ধুনীয়া ৰেচিপি। দেৰি নকৰি বলক ষ্টাৰ্ট কৰোঁ। এয়া মই কঁঠালৰ গুটি লৈ লৈছোঁ, পিঁয়াজ এটি সৰু সৰুকৈ কাটি লৈছোঁ, দুটা জলকীয়া, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান হালধি গুড়ি আৰু অকণমান জালুকৰ গুড়ি। এয়া মই কঁঠালৰ গুটিখিনি বইল কৰি বাকলিটো গুচাই লৈ লৈছোঁ। আৰু এতিয়া মই গেছত কেৰাহী এখন বহাই দিম আৰু কেৰাহীখনত 2 চামুচৰ জোখত মিঠাতেল দি ল'ম। তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি অকণমান দেৰি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত মই বাকী মছলাখিনি ইয়াতে দি দিম আৰু সেইখিনি অকণমান টাইম ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনি অকণমান দেৰি ভাজি ল'ম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো যদি ভাল লাগিলে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কঁঠালৰ গুটিৰ এইটো ৰেচিপি সঁচাই আনকমন ৰেচিপি। আপোনালোকে অন্যৰ চেনেলত বিচাৰিলে কেতিয়াও বিচাৰি নাপাব। সঁচাই খুবেই টেষ্টি আৰু আনকমন হয়। এবাৰ নিশ্চয় ট্ৰাই কৰিব। মই এই মছলাখিনি অকণমান দেৰি ভাজি ল'লোঁ। তাৰপিছত মই নিমখ দি ল'লোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি নিমখ দি ল'ব। আৰু মই ইয়াতে এতিয়া অকণমান পানী দিম আৰু অকণমান পানী দি এইখিনি অকণমান ভাজি ল'ম। আৰু এই মছলাখিনিৰ পৰা তেল বিৰিঙি উঠালৈকে মই এইখিনি ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে কঁঠালৰ গুটিখিনি মিক্স কৰি দিম। কঁঠালৰ গুটিখিনি মিক্স কৰি সেইখিনি অকণমান দেৰি ভাজি ল'ম। তাৰপিছত মই অকণমান পানী দি ল'ম। এয়া চাওক, মছলাখিনি প্ৰায় ভাজি হৈ গ'ল। মছলাখিনিৰ পৰা তেল ওলালে এতিয়া মই ইয়াতে কঁঠালৰ গুটিখিনি এড কৰি দিম। এইখিনি মই 2 মিনিট হাই ফ্লেমত ভাজি ল'ম। তাৰে পিছত মই ইয়াতে এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট দিম। সেইটো হয়তো আন কোনোৱে আজিলৈকে দি বনোৱা নাই। ইয়াতে মই আধা চামুচতকৈ কম কৰ্ণফ্লাৱাৰ দিম। আৰু এই কৰ্ণফ্লাৱাৰ দি হয়তো আজিলৈকে কোনো বনোৱা নাই। তো আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এইখিনি মই অকণমান পানীত মিক্স কৰি লৈছোঁ আৰু এতিয়া এইখিনি মই ইয়াতে ঢালি দিম। আৰু সেই বাতিটোৰ জোখেৰে মই আধা বাতি ইয়াতে পানী দি ল'ম। এইখিনি পানী দিলোঁ। এতিয়া মই এইখিনি অকণমান লৰাই দি ঢাকনিখন বন্ধ কৰি 5 মিনিটৰ বাবে ল' ফ্লেমত সিজিবলৈ দিম। 5 মিনিট পিছত আমাৰ কঁঠালৰ গুটিৰ চব্জি ৰেডি হৈ যাব। গৰম গৰম ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিবলৈ খুব ধুনীয়া। এয়া চাওক, প্ৰায় হৈ গ'ল। এইখিনি মই 1 মিনিটৰ বাবে হাই ফ্লেমত ভাজি ল'ম। তাৰপিছত পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল। খাবলৈ সঁচাই খুবেই টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ ষ্টভটো অফ কৰি দিম। আৰু এইখিনি দেখিবলৈ খুবেই ধুনীয়া হয় আৰু খাবলৈ সঁচাই বহুত টেষ্টি হয়। এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া চাওক, আমাৰ কঁঠালৰ গুটিৰ চব্জি ৰেডি হৈ গ'ল। দেখিবলৈ খুব ধুনীয়া হৈছে। তো এবাৰ নিশ্চয় ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।